সুরে এয়া আমাৰ লোককথাত বিয়া গীত সচৰাচৰ বিয়া গীত আমি আপোনালোকে শুনিছে অশান্তি চুটি শান্তি মই নকওঁ এই আমি আঁৰৰ মানুহ এইবোৰ কেনেকৈ সৃষ্টি হৈছে ফুলেশ্বৰী গীত আপোনালোকে শুনে এয়া চব দৰাচলতে বিয়া গীত তাহানিৰ বিয়া গীত সেই তাক প্ৰণালীবদ্ধভাৱে সুৰ কৰি তালাবদ্ধ কৰি গাই আজি লোকগীত হৈছে তেতিয়া হওক মই এটা লোকগীত গাব বিচাৰিছোঁ তাতে দুটামান শাৰীহে গাওঁ সম্পূৰ্ণ নাগাওঁ তাৰ কাৰণে যেন মোক বেয়া নাপায় কাৰণ মই তেনে প্ৰস্তুতিত অহা নাই প্ৰকৃতি ইজনে সিজনৰ প্ৰতি যিটো আকৰ্ষণ বা প্ৰয়োজন ঠিক তেনেদৰে আকাশত তৰা নাথাকিলে জোনৰ সৌন্দৰ্য নিষ্প্ৰভ ফুলত ভোমোৰাটো পৰিলেহে ফুলৰ সৌন্দৰ্য বাঢ়ে আমি ভালদৰে জানো আহকচোন এনে এটা লোকগীত আছে মই নিজৰ ব্যক্তিগত কথা কোৱাৰ নিচিনা হয় 1999 চনত চুটি শালিকী আৰু চম্পাৱতী নামৰ দুখন কেছেট উলিয়াইছিল তাত মই সাতোটা গীত দিছিলোঁ জুবিন গাৰ্গ আৰু প্ৰণীতা গোস্বামীয়ে গীতবোৰ গাইছিল এই সাতোটা গীত মোৰ তৰফৰ পৰা মই গাই দিছিলোঁ ট্ৰেক কৰি দিছিলোঁ সুৰবোৰ মোৰ আপোনালোকে শুনিছে এই গীতটো হয়তো কোনোবাই শুনিছে অকণমান মই গাম ফুলে ফুলে গুঞ্জৰা মধুৰ নাৰী সংগে শোভা কৰে নাৰী সংগে শোভা কৰে পুৰুষ ভোমৰাই ফুলৰ মধুৰ ফুলে ফুলে গুঞ্জৰাই মধুৰ নাৰী সংগে শোভা কৰে নাৰী সংগে শোভা কৰে ভোমৰাই ফুলৰ মধুৰ ফুলৰ মধুৰ কৃষ্ণৰ লগতে হবে লক্ষ্মী সৰস্বতী কৃষ্ণৰ লগতে হবে লক্ষ্মী সৰস্বতী ৰাধাৰ সংগতে হবে ৰাধাৰ সংগতে হবে হাতে দিয়া মাটি ফুলৰ মধুৰ সহায় ফুলৰ মধুৰ পঞ্চবতী বনে হবে রাম হমে সীতা পঞ্চবতী বনে হবে রাম হমে সীতা বনকচলিয়া যায় জনক দুৰ্গীতা ফুলৰ মধুৰ ফুলৰ মধুৰ ফুলে ফুলে গুঞ্জৰাই মধুৰ নাৰী সংগে শোভা কৰে নাৰী সংগে